হেল্ল' এভৰিৱান, পাই নেটৱৰ্কৰ নতুন কেইটামান খবৰৰ সৈতে আহক আৰম্ভ কৰোঁ আজি ভিডিঅ'টি। পাই নেটৱৰ্কত যিসকলে ভেলিডেটৰৰ কাম কৰি আছিল তেখেতসকলৰ ডাটাবিলাক যোৱা দুদিনমানৰ পৰা নাইকিয়া হৈ গৈছিল। বহুত চিন্তিত হৈ আছিল যে ডাটাবিলাক কি হৈ গ'ল বা তেওঁলোকে যিমান ভেলিডেশ্যন কৰিছিল সেই সকলো তথ্য হেৰাই গৈছিল। সেই তথ্যবিলাক পুনৰ ৰিষ্ট'ৰ হ'বলৈ ধৰিছে। সেই বিষয়ে পাই KYC ভেলিডেটৰৰ যিটো চাট আছিল সেই চাটত এটা মডিৰেটৰৰ ফালৰ পৰা মেছেজো আহিছে। ইয়াত পাই ক'ৰ টীমৰ ফালৰ পৰা এটা আপডেট দিয়া হৈছে যে অতি সোনকালে এটা নতুন এলগৰিদম ব্যৱহাৰ কৰাৰ বাবে পাই ভেলিডেটৰসকলৰ ডাটাবিলাক নাইকিয়া হৈ গৈছিল, যিটো এলগৰিদমে অহা সপ্তাহৰ পৰা সম্পূৰ্ণৰূপে কাম কৰিবলৈ আৰম্ভ কৰিব। গতিকে আপোনালোকে নিজৰ নিজৰ যিখিনি KYC ভেলিডেশ্যনৰ ডাটা নাইকিয়া হৈ গৈছিল এবাৰ চেক কৰিব, নিশ্চয় আপডেট হৈছে আৰু খুব সোনকালে এই ভেলিডেশ্যনৰ কামটো খৰতকীয়াকৈ আগবাঢ়িব। আপোনালোকে এটা কথা চিয়ৰ হৈ ল'ব যে আপোনালোকৰ ফোন নাম্বাৰ বা ফেচবুক যাতে ভেৰিফাই হৈ থাকে আৰু লগতে আপোনালোকৰ ইমেইলটো ভেৰিফিকেশ্যন হৈ থাকে, সেই কথাটো চিয়ৰ হৈ ল'ব। কাৰণ এই গোটেইকেইটা ভেৰিফিকেশ্যন হৈ থাকিলেহে আপোনালোকে ভেলিডেশ্যনৰ যিটো প্ৰচেছ সেইটোত ভালদৰে অংশগ্ৰহণ কৰিব পাৰিব। লগতে ক'ৰ টীমৰ ফালৰ পৰা বা আপোনালোকে যদি ক'ৰ টীমক যোগাযোগ কৰিব লগা হয়, আপোনালোকৰ ফোন নাম্বাৰ বা ইমেইলখিনি ভৱিষ্যতে প্ৰয়োজন হ'ব। আশা কৰোঁ এইটো নিউজে আপোনালোকক কিছু হ'লেও সকাহ দিছে আৰু কম সময়ৰ ভিতৰত আমিও ভেলিডেশ্যনৰ কামবিলাক কৰিব পাৰিম। যিসকলৰ KYC পাছ হৈ গৈছে তেখেতসকলেও ভেলিডেটৰৰ কাম আৰম্ভ কৰক, যাতে খৰতকীয়াকৈ KYC প্ৰচেছটো শেষ হওক আৰু অ'পেন মেইননেটটো আমাৰ মাজলৈ আহক। KYC হৈ যোৱাৰ পিছত ভেলিডেটৰ কেনেদৰে হয় তাৰ এটা ভিডিঅ' মোৰ প্লে লিষ্টত আছে, সেইটো আপোনালোকে এবাৰ চাই ল'ব। লগতে ইমেইল ভেৰিফাই কেনেকৈ কৰে, ফোন নাম্বাৰ ভেৰিফাই কেনেদৰে কৰে, এই সকলোবিলাকৰ ভিডিঅ' মই বনাই থোৱা আছে। আপোনালোকে পুৰণি ভিডিঅ'বিলাক এবাৰ চাব আৰু পাই নেটৱৰ্ক আগবাঢ়ি যোৱাত সহায় কৰিব। এতিয়া আমি আহোঁ BSC নিউজলৈ। BSC নিউজৰ কথা আপোনালোকে জানেই। BSC নিউজৰ co-ফাউণ্ডাৰে যেতিয়াৰ পৰাই পাই নেটৱৰ্ক মাইনিং কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰাই BSC নিউজত দৈনিক নতুন নতুন কিছু খবৰ পাই নেটৱৰ্ক সম্পৰ্কে আপডেট হৈ থাকে। এতিয়া শেহতীয়াকৈ এটা পাই নেটৱৰ্ক সম্পৰ্কীয় খবৰ BSC নিউজত প্ৰকাশ হৈছে। সেই খবৰটো সম্পৰ্কে ডিটেইলছ জনাবলৈ এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। নিশ্চয় আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি চাব। খবৰটো পাই নেটৱৰ্কৰ অ'পেন মেইননেট সম্পৰ্কীয়। ইয়াত এটা নতুন টুইট আহিছে, যিটো টুইটত তেওঁলোকে এটা আৰ্টিকল প্ৰকাশ কৰিছে। সেই আৰ্টিকলটো জানিবৰ কাৰণে আমি BSC নিউজৰ যিটো অফিচিয়েল ৱেবছাইট তাত যাব লাগিব। আমি প্ৰথমতে আৰ্টিকলটো পঢ়িবৰ বাবে টুইটাৰত দিয়া যিটো লিংক সেই লিংকটোত ক্লিক কৰোঁচোন। টুইটাৰত দিয়া লিংকটো ক্লিক কৰাৰ লগে লগে আৰ্টিকলটো ডিছপ্লে হৈ যাব। আৰ্টিকলটো হেডিং দিয়া আছে পাই নেটৱৰ্ক অ'পেন মেইননেট ষ্টিল ইন দ্য ডিষ্টেঞ্চ। এই ধৰণে হেডিং কৰি আৰ্টিকলটো আগবাঢ়িছে। এতিয়া সকলো পাইনে এটাই আশা লৈ বাট চাই আছে যে KYC আহক আৰু পাই অ'পেন মেইননেট আহক। বহুতৰ KYC হৈ গ'ল আৰু বহুতৰ KYC যোৱা সপ্তাহৰ পৰা খৰতকীয়াকৈ আহিবলৈ আৰম্ভ কৰিছে। আপোনালোকৰ যদি KYC অহা নাই এবাৰ KYC অপশ্যনটো চেক কৰি চাব, নতুবা প্ৰফাইল অপশ্যনত গৈ পেলাই এবাৰ চেক কৰি চাব পাৰে। যদি আহিছে খৰতকীয়াকৈ KYCটো কমপ্লিট কৰি পেলাব। KYC কেনেদৰে কমপ্লিট কৰে তাৰ এটা ভিডিঅ' মোৰ প্লে লিষ্টত আছে, আপোনালোকে চাই ল'ব, যাতে কোনো ধৰণৰ ভুল নোহোৱাকৈ KYCটো কমপ্লিট কৰি ছাবমিট কৰিব পাৰে। এতিয়া পাই নেটৱৰ্কৰ অ'পেন মেইননেট সম্পৰ্কে যিটো আৰ্টিকল প্ৰকাশ কৰিছে, এই আৰ্টিকলটোত পাই নেটৱৰ্কৰ অ'পেন মেইননেট কেতিয়া আহিব তাৰ এটা ধাৰণা দিবলৈ চেষ্টা কৰিছে। আৰম্ভণিতে এটা কথা কোৱা হৈছে যে ৰিচেণ্ট যিখিনি কমেণ্ট CEO সকলৰ ফালৰ পৰা আহিছে তাৰ পৰা অতি সোনকালে পাই নেটৱৰ্কৰ অ'পেন মেইননেটটো অহা আশা কৰিব নোৱাৰি। পাই নেটৱৰ্কৰ co-ফাউণ্ডাৰসকলে তেওঁলোকৰ যিটো ভিজন সেই কথাটো এটা ইণ্টাৰভিউত প্ৰকাশ কৰিছিল। সেই ইণ্টাৰভিউটোত প্ৰকাশ কৰাৰ ওপৰতেই ইয়াৰ কথাখিনি প্ৰকাশ কৰা হৈছে। আৰ্টিকলটো আৰম্ভ হৈছে এনেধৰণে। পাই নেটৱৰ্ক প্ৰথমতে আৰম্ভ হৈ গ'ল 30 মিলিয়ন ইউজাৰ্ছৰ পৰা যোৱা 3 বছৰত। ডিচেম্বৰ 2021 চনত অফিচিয়েলি পাই নেটৱৰ্কৰ মেইননেট লঞ্চ কৰা হ'ল। ডিচেম্বৰ 21ত আৰম্ভ হোৱা মেইননেটৰ পিছৰ পৰাই পাই ক'ৰ টীমে কমিউনিটিক আপডেট কৰি আছিল যে মাৰ্চ 2022 জুন মাহৰ ভিতৰত হয়তো অ'পেন মেইননেট আহিব। যিহেতু ডিচেম্বৰ 21ত যিটো মেইননেট আহিছিল সেইটো ক্ল'জ মেইননেট হয়, যিটোক আমি এনক্ল'জ মেইননেট বুলিও ক'ব পাৰোঁ। 2022 চনৰ ডিচেম্বৰ মাহ পাৰ হ'ব হ'ল, আজিলৈকে কোনো ধৰণৰ অ'পেন মেইননেটৰ খা খবৰ নাই। পাই কমিউনিটিয়ে এই ক্ষেত্ৰত তেওঁলোকৰ এটাই উত্তৰ দিছে যে KYC প্ৰচেছটো সম্পূৰ্ণৰূপে হৈ নুঠাৰ বাবে তেওঁলোকৰ যিটো এনক্ল'জ মেইননেট পিৰিয়ড সেইটো অলপ দীঘলীয়া হৈছে। শেহতীয়াকৈ এটা ইণ্টাৰভিউত পাই co-ফাউণ্ডাৰ নিকোলাছ কোকালিছ আৰু চেংগিয়াও ফেনে তেওঁলোকে 101 পডকাষ্ট চেনেলটোত কৈছিল যে মেইননেট আহিবৰ কাৰণে কমেও আৰু 2-3 বছৰমান অপেক্ষা কৰিব লাগিব। তেওঁলোকৰ ভিজনটো তেনেকুৱা আছিল। পাই নেটৱৰ্কৰ এজন এক্টিভ পাইনিয়াৰে এই পাই নেটৱৰ্কৰ প্ৰজেক্টৰ ওপৰত এটা পাই ক'ৰ টীমক টুইটো কৰিছিল। তেখেতৰ টুইটটো এই স্ক্ৰীণত দেখাৰ দৰে মেনি পাইনিয়াৰ্ছ were almost sure open mainnet would be this December. In the latest interview by core team, they got asked when do they think
it will take for the Pi technology would be ready. লেটেষ্ট যিটো ইণ্টাৰভিউ দি গ'ল সকলো পাইনিয়াৰ ভাবি আছিল যে ডিচেম্বৰত অপেন মেইননেটটো আহিব, কিন্তু শেহতীয়াকৈ যিটো ইণ্টাৰভিউ দি গ'ল এতিয়া প্ৰশ্নবোধক চিন তেখেতে উত্থাপন কৰিছে যে কেতিয়াকৈ পাই টেকনলজিটো ৰেডি হ'ব। তেখেতে আৰু এটা কথা কৈছে, নিজৰ অপিনিয়নো দিছে যে বহু পাইনিয়াৰে এতিয়া পাই নেটৱৰ্ক মাইনিং কৰিবলৈ প্ৰায় এৰি দিছে, ক্ৰমান্বয়ে কমি কমি আহি আছে পাইনিয়াৰ সংখ্যা, গতিকে অপেন মেইননেটটো সোনকালে অহাটো তেখেতেও বিচাৰে। এই ক্ষেত্ৰত মই পাইনিয়াৰসকলক কওঁ যে পাই নেটৱৰ্ক মাইনিং কৰিবলৈ এৰি দিয়াটো কোনো কাৰণতে আমি সমৰ্থন নকৰোঁ, কাৰণ আপুনি এতিয়ালৈকে পাই নেটৱৰ্কত কোনো ধৰণৰ ইনভেষ্ট কৰা নাই। যদি আপুনি ইনভেষ্ট কৰিলেহেঁতেন তেতিয়া কথাটো বেলেগ আছিল। এটা সাধাৰণ এপছ যিটো 24 ঘণ্টাৰ মূৰত এবাৰ খুলি পেলাই মাত্ৰ এটা বটন টিপিব লাগে, সেই কামটো যদি আমি কৰিব নোৱাৰোঁ তেন্তে আমি এই প্ৰজেক্টটোত আগবাঢ়ি যোৱাটো সহায় কৰিব নোৱাৰিম। ফেচবুক বা হোৱাটছএপ আমি যিমান সময় ব্যৱহাৰ কৰোঁ সিমান সময়টো পাই নেটৱৰ্কৰ এপছটো ব্যৱহাৰ কৰিব নালাগে, মাত্ৰ 24 ঘণ্টাৰ মূৰত এবাৰহে ব্যৱহাৰ কৰিব লাগে। গতিকে ফেচবুক বা হোৱাটছএপৰ পৰা আমাৰ কোনো ধৰণৰ আৰ্থিকভাৱে উপকাৰ হোৱা নাই, কিন্তু এই এপছটো যদি এবাৰ ব্যৱহাৰ কৰোঁ ভৱিষ্যতে হোৱাৰ সম্ভাৱনা থাকে। গতিকে আমি এই কথাবিলাক সমৰ্থন কৰিব নোৱাৰোঁ। যিসকল পাইনিয়াৰে লৰালৰিকৈ সোমাই কম সময়ত বেছি টকা ঘটিবলৈ আহিছে সেইসকল পাইনিয়াৰৰ বাবেহে আচলতে বেয়া খবৰ যে পাই অপেন মেইননেটটো বা আমি পাইক যেতিয়া কাৰেঞ্চিলৈ কনভাৰ্ট কৰিব পাৰিম তাৰ বাবে আৰু হয়তো 2 বা 3 বছৰ অপেক্ষা কৰিব লগা হ'ব পাৰে। আমি যোৱা 3 বছৰৰ পৰা মাইনিং কৰি আছোঁ, গতিকে আৰু 2 বছৰ অপেক্ষা কৰাটো আমাৰ বাবে কোনো ডাঙৰ কথা নহয়, কাৰণ আমাৰ যিখিনি কইন আছিল বেছিভাগেই 3 বছৰৰ বাবে 100% কইন লক কৰি থৈছে। গতিকে 3 বছৰ 100% কইন লক হৈ থাকিব, কেনেবাকৈ অপেন মেইননেট আহিলেও আমি ব্যৱহাৰ কৰিব নোৱাৰিম। যিসকলে 3 বছৰৰ বাবে 100% কইন লকআপত ৰাখিলে তেখেতসকলৰ বাবেতো অত্যন্ত ভাল খবৰ, কাৰণ ইফালে অপেন মেইননেট আহিব আৰু তেওঁলোকৰ সম্পূৰ্ণ কইনো মুকলি হৈ যাব, যাৰ ফলত তেওঁলোকে সেই সময়তে বিক্ৰী কৰি বা যিকোনো ধৰণৰ ট্ৰেনজেকশ্যন কৰি এটা ভাল লাভ অৰ্জন কৰিবও পাৰিব। এইটো আছিল পাই নেটৱৰ্কৰ এটা টুইটৰ ওপৰত মোৰ মন্তব্য। ইয়াৰ উপৰিও এই যিটো আৰ্টিকল তাত এটা কথা কোৱা হৈছে যে ফাণ্ডিঙৰ সমস্যাৰ কাৰণে পাই নেটৱৰ্কৰ কমিউনিটি গঠন কৰাত যথেষ্ট অসুবিধা হ'বগৈ। কিন্তু এটা কথা মন কৰিব, পাই নেটৱৰ্কে আৰম্ভণিৰ পৰাই কোনো ধৰণৰ ফাণ্ড ব্যৱহাৰ কৰা হোৱা নাই, পাইনিয়াৰৰ পৰা কোনো ফাণ্ড কালেকশ্যনো কৰা নাই। গতিকে বিনামূলীয়া এটা প্ৰজেক্ট, যিটো প্ৰজেক্টত তেওঁলোকে ভৱিষ্যতে এটা ভাল ৱেল্থ ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰি আছে, তাত আমাৰ ফাণ্ডৰ কথাটো কমিউনিটিৰ মাজত আহিবই নালাগে। ফাণ্ড অবিহনে 35 মিলিয়ন প্লাছ কমিউনিটি এতিয়াও একগোট হৈ আছে এটা আশাতে, যাতে ভৱিষ্যতে এটা ভাল ফাণ্ড আমি এই টেকনলজিটোৰ পৰা ক্ৰিয়েট কৰিব পাৰোঁ। ইয়াত আৰু এষাৰি কথা কৈছে, বিকজ পাই হেজ ন' ভেলু ডিউৰিং দ্য ক্লোজাৰ অফ দ্য মেইন নেটৱৰ্ক এণ্ড দ্য এক্সচেঞ্জ দ্য লিগেল কাৰেঞ্চি ইট অলছ' প্ৰহিবিটেড এণ্ড দ্য টাইম অফ দ্য অপেনিং অফ দ্য মেইন নেটৱৰ্ক ইজ আননোন, so all application development teams are facing a common problem, the problem of funds, a Pi Senmol team member told BSC News. এইটো অৱশ্যে হ'ব পাৰে, কাৰণ বৰ্তমান পাই নেটৱৰ্কক কোনো ধৰণৰ কাৰেঞ্চিলৈ কনভাৰ্ট কৰিব নোৱাৰি, তাৰ উপৰিও কিনা বেচাও বৰ্তমান বন্ধ হৈ আছে। গতিকে পাই চেনমলৰ দৰে যিবিলাক অনলাইন শ্বপিং মল গঢ় লৈ উঠিছে তেখেতসকলৰ বাবে এটা সমস্যা হ'বও পাৰে, কাৰণ যেতিয়া ফাণ্ড নহয় কোনো ধৰণৰ বস্তু বা ছাৰ্ভিচ সদায় দি থকাটো সম্ভৱ নহয়। যদি আমি কইনটো কাৰেঞ্চিলৈ কনভাৰ্ট কৰিব পাৰিলোহেঁতেন তেতিয়া এই সমস্যাটো নহ'লহেঁতেন। যদি দীৰ্ঘ সময়ৰ বাবে কাৰেঞ্চিলৈ কনভাৰ্ট কৰিব নোৱাৰা হৈ পৰে তেতিয়া সকলোৰে সমস্যা হ'ব, আৰু যাৰ বাবে এনেকুৱা ধৰণৰ অনলাইন শ্বপিংবিলাক ক্ৰমান্বয়ে বন্ধ হৈ উঠিব। এই কথাবিলাক হয়তো পাই নেটৱৰ্কৰ কো-ফাউণ্ডাৰসকলেও লক্ষ্য নকৰা নহয়। গতিকে আমি ভাবোঁ 2-3 বছৰ তেখেতসকলে কৈছে যদিও এনেধৰণৰ সমস্যা যাতে উদ্ভৱ নহয় তাৰ বাবে হয়তো অপেন মেইননেটটো খুব সোনকালেও তেখেতসকলে আনিব পাৰে। হয়তো মই ভাবিছোঁ KYC হৈ যোৱাৰ পিছত অপেন মেইননেটটো আমি দেখিবলৈ পাম। সেইটো কাৰণে আপোনালোকে KYC প্ৰচেছটো আগবাঢ়ি যোৱাত ভেলিডেশ্যনৰ কামো কৰক, আৰু লগতে ভেলিডেটৰ হিচাপেও আনসকলক আগবাঢ়ি যাবলৈ এনেধৰণৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি তেখেতসকলক জনাওক। ৰিচেণ্ট যিটো ভেলিডেটৰ ইছ্যু হৈছিল সেইটো এতিয়া ছল্ভ হৈ গৈছে, গতিকে তাত লৈ আৰু কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। সেই সম্পৰ্কেও এই আৰ্টিকলটোত কিছু কথা উল্লেখ কৰিছে। ইয়াত আৰু এজন পাইনিয়াৰৰ টুইট প্ৰকাশ কৰিছে, যিটো টুইট আমি সমৰ্থন কৰোঁ। তেখেতে এটা কথা কৈছে যে আমি 3 বছৰ এটা জাৰ্ণি আগবাঢ়ি আহিলোঁ। সেই 3 বছৰ যিটো জাৰ্ণি আগবাঢ়ি আহিলোঁ সেইটো যদি আমি ঘূৰি চাওঁ তেতিয়া আমি বহুত কাম পাই নেটৱৰ্কত হৈ যোৱা আমি দেখা পাইছোঁ। গতিকে পাই এনেকুৱা এটা কোম্পানী যিটোৱে ৱেল্থ অবিহনে কোনো ধৰণৰ ফাণ্ডৰ অবিহনে এটা বিজনেছ ষ্টাৰ্ট কৰিবলৈ আগবাঢ়িছে, য'ত আমি যদি সমৰ্থন কৰোঁ তেন্তে খুব সোনকালেই পাই কোৰ টীমৰ লগতে আমিও ভালদৰে লাভান্বিত হ'ব পাৰিম। এটা ফাণ্ড নোহোৱাকৈ বিজনেছ আৰম্ভ কৰাটো বা টেকনলজি আৰম্ভ কৰাটো বৰ সহজ কথা নহয়। এনেকুৱা এটা টেকনলজিৰ লগত আমি জড়িত হ'বলৈ পাই নিজকে সৌভাগ্যৱান বুলিহে ভাবিব লাগে।
বৰ্তমান পাই নেটৱৰ্কৰ যিটো ৰিয়েল ইউটিলিটি সেইটো ক্ৰিয়েট হৈ উঠা নাই যদিও ভৱিষ্যতে উঠাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, যিটো সম্ভৱ হ'ব কেৱল পাইনেটসকলৰ ছাপৰ্টতহে। আপোনালোকে পাই কো ফাউণ্ডাৰসকলে ক্ৰিপ্টো 101 ব্ৰডকাষ্ট চেনেলটোত দিয়া ইণ্টাৰভিউটো নিশ্চয় চাইছে, আৰু সেই ইণ্টাৰভিউটো যিখিনি ডিটেইলছ সেইখিনি মই মোৰ চেনেলতো পাই নেটৱৰ্কৰ ফাউণ্ডাৰৰ ইণ্টাৰভিউ নামত 3টামান ভিডিঅ' আপলোড কৰি থোৱা আছে, সেইকেইটাও চাব, তেতিয়া ডিটেইলছ বুজি পাব তাত নিকোলাছ ছাৰ আৰু চেংডিয়াওফেনে আচলতে কৈছে কি। এই গোটেইখিনি কথাই এই আৰ্টিকলটো সন্নিৱিষ্ট কৰা হৈছে, আৰু শেষৰ ফালে আৰ্টিকলটোৰ এটা কথা কোৱা হৈছে, হোৱাট ইজ পাই নেটৱৰ্ক, যিটো আমি সকলোৱে জানো, আৰু যিসকলে নতুনকৈ নাজানে তেখেতসকলে জানিবৰ কাৰণে মোৰ আগৰ ভিডিঅ'বিলাক চাব পাৰে। এইখিনি আছিল আৰ্টিকলটোৰ মূল কথা। বাৰু যি নহওক, আমি আশা কৰোঁ কম সময়ৰ ভিতৰত পাই নেটৱৰ্কৰ অ'পেন মেইননেট আহিব আৰু আমি এটা ভাল ৱেল্থ ক্ৰিয়েট কৰাত সহায় হ'ব। এনেধৰণৰ ভিডিঅ' আৰু আপডেটৰ বাবে মোৰ চেনেলটোৰ লগত জড়িত থাকিব, আৰু এই ভিডিঅ'বিলাক আন পাইনেটসকলৰ মাজলৈও শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে পাই নেটৱৰ্কৰ সকলোবিলাক কথা সঠিক সময়ত সঠিকভাৱে তথ্য সহকাৰে বুজাত সহায় হৈ উঠে।